নমস্কাৰ মই স্নেহাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল স্নেহা জোনাকলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু সুস্থ হৈ আছে। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। পবিত্ৰ শিক্ষক দিৱসৰ এই মধুৰ ক্ষণত মই প্ৰত্যেকগৰাকী শিক্ষাগুৰুলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ। আশা কৰোঁ ভগৱানে প্ৰত্যেকজন শিক্ষাগুৰু কুশলে ৰাখক আৰু সুস্বাস্থ্যৱান কৰি ৰাখক। আজি ময়ো এতিয়া ওলাইছোঁ টিচাৰ্ছ ডেলৈ যাওঁ। কলেজত শিক্ষক দিৱস পাতিছে, কলেজত মানে আমাৰ ডিপাৰ্টমেণ্টত মানে যাওঁ তালৈকে। গতিকে আপোনালোকৰ লগতো বুলি ভাবিলোঁ শ্বেয়াৰ কৰিম। মই ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, দেখাই থাকিম কেনেদৰে কি কৰোঁ। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুষ্ঠানৰ আৰম্ভণিতে পণ্ডিত দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ ফটোত বন্তি প্ৰজ্বলন কৰা হ'ল। মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি আমাৰ বিভাগৰ মুৰব্বী অধ্যাপক মহোদয় লগতে বিভাগৰ আন অধ্যাপক অধ্যাপিকা মণ্ডলীৰ সহযোগত আমি পোনপ্ৰথমে বন্তি প্ৰজ্বলন কাৰ্যসূচী ভাগ কৰিলোঁ। চাব লাগিব ইমান ধুনীয়াজনী হৈ সাজি কাচি আহিছে তাই। অকণমান ভিডিঅ' নকৰাকৈনো কেনেকৈ থাকোঁ। আহি পালোঁ। এতিয়া কেইটা বাজিলে? এতিয়া 4 বাজিলে। 4টা বজাত মই আহি পালোঁহি। আৰু আপোনালোকে চাগে ভাবিছে যাওঁতে দেখোন পিন্ধি গৈছিলোঁ বেলেগ চাদৰ মেখেলা দেখালোঁ প্ৰথম ভিডিঅ' আৰম্ভণি, তেতিয়া দেখোন আকৌ ইউনিফৰ্ম। আচলতে এটা ঘটনা হ'ল, তেতিয়া আমাক জনাইছিল যে মানে যিকেইজনে প্ৰগ্ৰেম কৰিব, যিকেইজনৰ প্ৰগ্ৰেম কৰিব পৰা আছে তেওঁলোকে কি কৰিব, মানে পিন্ধি আহিব পাৰিব। যোনে যি প্ৰগ্ৰেম কৰিব তেওঁলোকে পিন্ধি আহিব পাৰিব তেওঁলোকৰ ড্ৰেছ আপ। কিন্তু প্ৰিন্সিপাল ছাৰে হঠাতে ষ্ট্ৰিক্টলি অৰ্ডাৰ দি দিলে যে আউট অফ ইউনিফৰ্ম মানে নোৱাৰিব, সোমাব নোৱাৰিব ষ্টুডেণ্ট। আই কাৰ্ড পিন্ধি গৈছিলে কিন্তু তথাপিও এণ্ট্ৰি কৰিব নিদিলে, কাৰণ প্ৰিন্সিপালৰ অৰ্ডাৰ ন। তাৰপিছতে গেটতে এতিয়া আমাক ৰখাই দিলে। কি কৰিম, উপায় নাই, ইটোলৈ ফোন কৰিছোঁ সিটোলৈ ফোন কৰিছোঁ। মইতো ইউনিফৰ্মো লৈও যোৱা নাই। তাৰপিছতে ভাগ্য ভাল লগৰ এজনী তাত দুযোৰ আছিলে, তাইৰ পৰা এযোৰ পিন্ধি মই সোমালোঁ। তো সোমোৱাৰ পিছত ডিপাৰ্টমেণ্টত বিচৰা মানে যোনে যোনে কৰিছে ডেন্স তেওঁলোকে পিন্ধিছে, আকৌ পিন্ধি লৈছে ভিতৰত, কিন্তু মই নিপিন্ধিলোঁ আৰু মন নগ'ল। আৰু এবাৰ সুধিলোঁ আকৌ পিন্ধিবলৈ মন নগ'ল। মই তেনেকৈ প্ৰগ্ৰেম কৰিলোঁ। এফালে যাবলৈ ওলাইছোঁ।
এতিয়া বাজি গ'ল 6 বাজা নাই, বাজিব আৰু। বহুত দিনৰ পৰাই যামকৈ আছিলোঁ, আমাৰ সময় সুবিধা মিলা নাছিলে। আজি পটককৈ গৈ আহোঁ। ক'লৈনো যাওঁ আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো প্লিজ চাই থাকিব শেষলৈকে। আজি আচলতে এখন মই খুব মৰমৰ বস্তু লৈছোঁ, মোৰ খুব মৰমৰ এখন আজি ফাৰ্ষ্ট লৈছোঁ দেই, এইখন এখন বড়ো ট্ৰেডিশ্যনেল, বড়োসকলৰ হয় নেকি এইখন, ময়ো ইমান বিশেষ নাজানো, কিন্তু ট্ৰেডিশ্যনেল হয় এইখন। কি কয়, ফালি বুলি কয় নেকি, ফালি। মোৰ বহুত মৰমৰ, আচলতে মই বহুত দিনৰ পৰা এখন বিচাৰি আছিলোঁ এনেকুৱা এখন। তাৰপিছত মোক মাহী এগৰাকীয়ে গিফ্ট কৰিছে, মাহীহঁতে লৈ আহিছিলে, মাহী বোকাখাটৰ হয়। বহুত বহুত ধন্যবাদ মাহী। ক'লৈ আহিছোঁ গম পালেনে? মহামৃত্যুঞ্জয় মন্দিৰলৈ। বহুত দিনৰ পৰাই আহিম বুলি ভাবি আছিলোঁ, সময় সুবিধা মিলা নাছিল, আজি আহি গ'লোঁ। পিছে আমাৰ ভিতৰৰ ভাগত সোমোৱাহে নহ'ল। সঁচাকৈ পৰিৱেশটো যে ইমান ধুনীয়া, একদম মনটো ভাল লাগি গ'ল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে প্লিজ জনাবলৈ নাপাহৰিব দেই।